খুলুমবাই আৰু মই দীপাংকৰ সকলোকে স্বাগতম জনাইছো আৰু আজি মই চাব আহিছো ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া আজি খেলখন চাব আহিছো গুৱাহাটী কক্সবাজাৰত চাও ভিতৰত যাও খেলখন চাব লাগে আচলতে আজি পানী বটল কোনো এলাও নাই একো বস্তু এলাও নাই আজি মোৰ লুকটো কেনেকুৱা লাগিছে ড্ৰেছটো কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰিব মোৰ এইটো এন্ট্ৰি গেট 3 নম্বৰ গেট ইয়াতে এন্ট্ৰি প্ৰৱেশ কৰিম ইয়াতে মই ভিতৰত সোমাইছো খেলা চাবৰ কাৰণে ভিতৰত সোমাবৰ কাৰণে মই ৰেডি আৰু মোৰ সৈতে বহুত আছে আজি কোন জিকিব বুলি ভাবে इंडिया तो आज कौन जिकेगा बोले भावे गाजीपुर से बनारस से हाँ यूपी बनारस सूर्य यादव के घर से अच्छा इंडिया एक बार ले लो इंडिया तो आज बहुत है मोट ভিতৰত সোমাই প্ৰৱেশ কৰিম ভিতৰত আওক মোৰ হৈতে ভিতৰলৈকে একদম পুৰা হাল খেলা ষ্টাৰ্ট হৈছে খেলা পুৰা একদম ফাৰ্ষ্ট ফ্লোৰ পাই গলো আৰু খেলাৰ আপোনালোকে দেখি আছে মোৰ বেক চাইডে খেল চলি আছে আৰু বেটিঙত আছে ৰোহিত শৰ্মা আৰু শুভমান গিল আছে আৰু একদম পুৰা আজি আনচাৰ চলি আছো তামাম একদম আপোনালোকে দেখি আছে অলপ ৰ'দটো বেছি অলপমান গৰমটো অলপ বেছি লাগিছে কেৱল সেইটোৱে অলপ দিগদাৰ পাইছোঁ বাকী ভাল লাগিছে আৰু আজি মনটো সঁচাকৈ বহুত ভাল লাগিছে বিৰাট কোহলি চেঞ্চুৰী মাৰি দিলে বহুত দিনৰ মূৰত আৰু ইণ্ডিয়া টাৰ্গেট দিছে 374 টাৰ্গেট ইণ্ডিয়া 373 টাৰ্গেট ৰান কৰিলে আৰু এতিয়া চাব লাগিব মই বিশ্বাস কৰিছোঁ আজি ইণ্ডিয়া জিকিব মেচখনত শ্ৰীলংকা কৰিব নোৱাৰে ইমানখিনি ৰান আৰু বিৰাট কোহলি চেঞ্চুৰী ক'বলৈ আৰু আমাৰ ৰাইজৰ কেনেকুৱা পাইছে চেঞ্চুৰী দেখি পায় আৰু জানিব ৰাইজৰ মই চেষ্টা কৰিম চ' এইসকল বিহাৰৰ পৰা আহিছে গুৱাহাটীলৈ খেলা চাবৰ কাৰণে চ' আপ কাহ से आए हो बिहार से कैसा लगा मैच देख के बहुत अच्छा लगा आपका कैसे लगा मैच देख के अच्छा लगा बहुत अच्छा लगा आप कहाँ से हैं यूपी से हाँ और आप मध्य प्रदेश सपना से हैं कहाँ से सपना मध्य प्रदेश अच्छा और आप एमपी एमपी हमारी फोटो नहीं आई तो अच्छा नहीं लगा कहाँ से क्या हमारी फोटो नहीं आई सीन में तो अच्छा नहीं लगा। अच्छा इसलिए बहुत दुखी बने हो गया ना तो कोई बात नहीं इस बार आ जाएगा सेकंड हाफ में आ जाएगा कोई बात नहीं सो आज विराट कोहली ने सेंचुरी लगा दिया कैसा लगा बहुत दिन बाद वन डे में सेंचुरी लगा है ना बहुत आनंद आया विराट कोहली की देखिए हम टी-शर्ट पहना है वाह विराट कोहली सब विराट मतलब और आपका क्या है पीछे में सूर्या ओके ओके गुवाहाटी आके कैसा लगा अच्छा लगा हमें সত্যি বিৰাট কোহলি ফাইনালি সেঞ্চুৰী মাৰিলে বহুত দিনৰ মূৰত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে মই তো চিৰিয়াছলি পুৰা গল পুৰা হে হৈ গৈছে জাস্ট বিগেষ্ট ফ্যান অফ বিৰাট কোহলি এন্ড সিরিয়াসলি জাস্ট पैसा वसूल वाला मैच है इट्स लाइक सीरियसली बहुत ভাল লাগিছে আজি খেলাখন কাৰ কাৰণে চাব হৈ গৈছে বেসিক্যালি বিৰাট কোহলি यस এক্স্যাক্টলি অবভিয়াসলি বিৰাট কোহলি হি ইজ দা আপোনাৰ ফেভাৰিট প্লেয়াৰ কোন মোৰ বিৰাট কোহলি এণ্ড আমাৰ সূৰ্য কুমাৰ যাদৱক চাব আহিছিলোঁ বাট আনফৰ্চুনেটলি সূৰ্য কুমাৰ যাদৱক দেখা নাপালোঁ ইয়াতে চ' সূৰ্য কুমাৰ যাদৱ ইজ ওৱান অফ মাই কাৰেণ্ট ফেভৰেট বিৰাট কোহলিটো ইজ নষ্টালজিক প্লেয়াৰ মানে তাৰতো কোনো কম্পেৰিজন নাই আৰু বিৰাট কোহলিয়ে আজি তাৰ চেঞ্চুৰীটো কৰিলে চ' আমি আহি আমাৰ মানে মেচ দেখাটো মানে কমপ্লিট হ'ল বুলি আমি ভাবি আছোঁ আৰু ইণ্ডিয়া এক্সেক্টলি পেচা वसूल মেচ আমি দেখা পালোঁ এণ্ড বিৰাট কোহলিৰ পাৰফৰ্মেঞ্চ অলৱেজ বেটাৰ আৰু বিৰাট কোহলি যেতিয়াই আহে আমাৰ গুৱাহাটীলৈ আমাৰ চেঞ্চুৰী এটা দেখা পাওঁ লাষ্ট টাইমো বিৰাট কোহলি আহি চেঞ্চুৰী কৰিছিলে এইবাৰো চেঞ্চুৰী দেখা পালোঁ চ' দিছ ইজ এ ভেৰি গুড অপৰচুনিটি ফৰ অল অফ আছ টু চি এ গুড চেঞ্চুৰী ফ্ৰম দ্য লেজেণ্ডাৰী বেটছমেন এণ্ড বিৰাট কোহলি ইজ এ লেজেণ্ডাৰী थैंक यू सो मच कोहली सेंचुरी मारिले আজি কেনেকুৱা লাগিছে विराट कोहली बहुत अच्छा लगा मुझे देख के विराट कोहली का शतक बहुत दिन के बाद आज सादा शतक देखने को मिला शतक देखने को मिला था इस बार अच्छा लगा शतक देख कर उसका बहुत खुश हुए बहुत से हो आप कहाँ से आप मैं फाइनली बिहार से आया हूँ मैं खास के मैच देखने के लिए यहाँ पर अच्छा बिहार से आया मैच देखने के लिए थैंक यू भाई गुवाहाटी कैसा लगा बहुत अच्छा लगा मुझे इंशाल्लाह जरूर एक बार फिर से आएंगे देखने के लिए मैच এওঁলোক মৰিগাঁৱৰ পৰা আহিছে আপোনাৰ নামটো মোৰ নাম শ্ৰী বিকাশ বিশ্বাস আৰু আপোনাৰ মোৰ নাম শ্ৰী ভজন মণ্ডল চাপৰাত বা ইনহেবিশন যিখন খেলে হৈছে আমি এনেকৈ ৰেচতে গৈছোঁ প্ৰত্যেক বছৰে এনেকৈ ৰেচত আহে প্ৰত্যেক বছৰে এনেকৈ খেল হৈছে গুৱাহাটীত যিমান খেল হৈছে অসমৰ ভিতৰত নেহেৰু ষ্টেডিয়াম বা বৰ্ষাপাৰাতে হওক যিমান খেল হৈছে আমি প্ৰত্যেকখন খেলতে এইটো ড্ৰেছতে আহিছোঁ আৰু খেল চাই ভাল পাওঁ ইণ্ডিয়া টিমত ছাপোৰ্টত আছোঁ আজি বিৰাট কোহলি চেঞ্চুৰী ক'বলৈ কেনেকুৱা লাগিছে
বহুত ভাল লাগিছে বহুত ঘৰৰ পৰা ভাবেই আহিছিলোঁ যে আজি বিৰাট কোহলি চেঞ্চুৰী খেলিব কিয়নো যেতিয়া নেকি ৱেষ্ট ইণ্ডিজৰ লগত খেল হৈছিলে তেতিয়াও বিৰাট কোহলি 140 ৰান কৰিছিলে ৰোহিত শৰ্মাই 160 ৰান কৰিছিলে মানে ৱেষ্ট ইণ্ডিজে ৰান কৰিছে 352 ৰান কৰিছিলে কৰাৰ পিছত ইণ্ডিয়াই 40 অভাৰ 2 বলতে শেষ কৰিছিলে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা ভাল খেলিছে আগতেও খেলিছিলে 2019 নে 18 চন আছিলে আৰু আজিও ভাল খেলিছে আশাবাদী ভৱিষ্যতলৈ ভাল খেলিয়ে থাকিব আজি ইণ্ডিয়া জিকিব নে নাই 100% জিকিব আশাবাদী ৱৰ্ল্ড কাপ যিটো কৈছে সেইদিনাখন ছেক্ৰেটাৰী মহোদয়ে যিটো কৈছে যে এইখন খেল যদি সুকলমে পাৰ হৈ যায় ৱৰ্ল্ড কাপৰ ভেন্যু হ'ব আমি 100% নিশ্চিত ৱৰ্ল্ড কাপৰ ভেন্যু ইয়াত হ'ব আজি খেল ফেভাৰিট প্লেয়াৰ কোন মোৰ মাহী আছিলে ধোনী কিন্তু এতিয়া বিৰাট কোহলি আৰে চেঞ্চুৰী মাৰি দিলে আজি সো আজি বিৰাট কোহলিয়ে চেঞ্চুৰী কোবালে কেনেকুৱা লাগিছে আচ্ছা কেনেকুৱা লাগিছে বিৰাট কোহলি চেঞ্চুৰী কোবালে আজি কাৰ ফাজি কাক চাব আহিছে আচলতে বিৰাট কোহলি বিৰাট কোহলি একচুৱেলি আজি পুৰা একদম মানে মহল লাইফৰ গৰম হৈ আছে বিৰাট কোহলি চেঞ্চুৰী কোবালে তাৰ কাৰণে মহল পুৰা গৰম হৈ আছে আৰু চাই লওঁ আৰু কাৰ কেনেকুৱা লাগিছে বিৰাট কোহলি চেঞ্চুৰী কোবাইছে আজি বহুত ভাল লাগিছে বহুত দিনৰ মূৰত চেঞ্চুৰী মাৰিলে আজি মজা লাগিছে আজি ইণ্ডিয়া জিকিব নাই পিছে हिंदी में बोलिए ओके ओके आज इंडिया जीतेगा कि नहीं जीतेगा हाँ डेफिनेटली जीतेगा आपको कैसा लगा आपको कहाँ से आए हो आप हम सिलचर से आए हैं सिलचर से आए मैच देखने के लिए सिर्फ अच्छा आज मैच कैसे लगा देखने बहुत अच्छा लगा बहुत दूर से आके बहुत मजा लगा अच्छा आपका नाम पार्थ दास थैंक यू আজি বিৰাট কোহলি চেঞ্চুৰী কোবালে কেনেকুৱা লাগিছে ভাল লাগিছে ক'ৰ পৰা আহিছা মই বঙাইগাঁও ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আৰু আপুনি মই বঙাইগাঁও বহুত দিনৰ মূৰত চেঞ্চুৰী কোবালে আজি ন বহুত ভাল লাগিছে বহুত ভাল লাগিছে অলপ দামটো বেছি ন খোৱা খাদ্য অকণমান বেছি অলপ যদি আমাৰ ক্ৰিকেট এছ'চিয়েশ্যনে অকণ দামটো কমাই দিয়ে আমাৰ সুবিধা হয় ৰাইজৰ কাৰণে এইটো একচুৱেলি আমাৰ এইটো পেটিছ এটা 100কে লৈছে চিকেন পেটিছ আমি খাব হ'লে 30 পৰা 40 ভিতৰত পাই যাম মানে ডাবল দাম হৈ আছে চ' অবভিয়াছলি আমাৰ অলপ দামটোৰ কাৰণে প্ৰব্লেম হয় আৰু ইমান দূৰৰ পৰা ইমান মোটামুটি 2,000-2,500 টকাৰ টিকেট কাটি পেলাই আহি তাৰপিছত অলপমান যদি আমাৰ অসম ক্ৰিকেট এছ'চিয়েশ্যনে যদি অকণমান দামটো নিয়ন্ত্ৰণ কৰে অলপ সুবিধা হয় ৰাইজৰ কাৰণে ন চ' আজি মোৰ সৈতে বহুতো দৰ্শক আছে পুৰা একদম চাই আছে চ' হ'ব দাদা আপোনাক সুধিছোঁ আজি বিৰাট কোহলি চেঞ্চুৰী চাই কেনেকুৱা লাগে বহুত ধুনীয়া তাৰপিছত আজি যিটো ইণ্ডিয়াই আপোনাৰ আজি যি ইণ্ডিয়াই যিটো বেটিঙৰ পাৰফৰ্মেঞ্চ দেখুৱালে বহুত সুন্দৰ তাৰ কাৰণে ইণ্ডিয়া টীমক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ অনাগত দিনত যাতে আৰু ধুনীয়া খেলে আমাৰ ভাৰতবৰ্ষৰ নাম যাতে উজ্জ্বলায় চবৰে খেল চাই কেনেকুৱা লাগিছে কোনে ক'ব একদম বঢ়িয়া এখন হাই ভল্টেজ খেল চলি আছে ইণ্ডিয়া 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 জিতেগা ইণ্ডিয়া জিতেগা ইউটিউব আছে তোমাৰ চ' সকলোকে মই ধন্যবাদ কৰিছোঁ আজি সকলোৱে পুৰা একদম খেল চোৱাত পুৰা একদম ব্যস্ত আৰু আমিও খেল চাই আছোঁ চব ধৰক ক'ৰ পৰা আহিছে চবে গুৱাহাটীতে চব আমি গুৱাহাটী নহয় আমি জাগিৰোডৰ পৰা আহিছোঁ চব জাগিৰোড মানে গোটেই জাগিৰোড মানে আচ্ছা আচ্ছা পাৰফৰ্মেঞ্চ বেছি আমাৰ মেজৰিটি বেছি আমাৰ চব জাগিৰোড বাঢ়ি আহিবা চ' ফাইনেলি ইণ্ডিয়া আজি জিকি গ'ল এই মেটচখনত আৰু সঁচাকৈ বহুত ভাল লাগিলে চাই পেলাই আৰু আচলতে আজি বিৰাট কোহলিৰ চেঞ্চুৰীটো চাই মই বেছি ভাল পাইছোঁ আৰু লগতে মোৰ লগতে দৰ্শকো চাই ভাল পাইছে আৰু আজি মেটচখন চাই সঁচাকৈ বহুত ভাল লাগিল আৰু আমি বিচাৰোঁ গুৱাহাটীত আৰু যেন খেলা হৈ থাকে আৰু যে আমি চাই থাকিব পাৰোঁ এইবাৰ IPL হওক ৱৰ্ল্ড কাপ হওক আৰু বিভিন্ন ধৰণৰ খেলা ইয়াত গুৱাহাটীত হৈ থাকক ক্ৰিকেট মেচ ইণ্টাৰনেশ্যনেল খেলা হৈ থাকক আমি সদায় থাকিব পাৰোঁ এনেকুৱা ধৰণৰ খেলা প্ৰত্যেক মাহে হোৱাটো আমি বিচাৰোঁ গুৱাহাটীত ভাল লাগিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইণ্ডিয়াৰ টীমক মই বহুত ধন্যবাদ কৰিছোঁ এখন সুন্দৰ খেলা আমাক উপহাৰ দিলে লগতে আছাম ক্ৰিকেট এছ'চিয়েশ্যন বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে সুন্দৰ এৰেঞ্জমেণ্ট কৰিছে কিন্তু এটা বস্তু অলপ বেয়া লাগিছে কিন্তু ভিতৰত যিবিলাক খোৱা বস্তুৰ দাম সেইটো বহুত বেছি মানে আমাৰ সাধাৰণ মানুহৰ কাৰণে মানে খুবেই বেছি আৰু সেইটো যদি অকণমান নিয়ন্ত্ৰণ কৰে আমাৰ কাৰণে অলপ সুবিধা হয় অসম ক্ৰিকেট এছ'চিয়েশ্যনক অকণমান মই অনুৰোধ কৰিছোঁ যদি ভিতৰত যিবিলাক বস্তু খোৱা বস্তু উপলব্ধ কৰিছে তেওঁলোকে অলপমান খোৱা বস্তু দামটো নিয়ন্ত্ৰণ কৰে কাৰণ কিয় আমাক সকলোৱেতো আমাকতো ডাইৰেক্ট অফিচিয়েলিতো চব বস্তু পাৰ্মিশ্যন কৰা নাই আনকি পানী বটলটো আমাক নিবৰ কাৰণে ভিতৰলৈ পাৰ্মিশ্যন কৰা নাই এলাও কৰা নাই কিন্তু তাৰ বাহিৰে আমি যদি কিবা যদি ভিতৰত যিখিনি বস্তু খাম যদি আমাক অকণমান যদি আমাক হেৰি কৰি দিয়ে খোৱা বস্তুৰ দামটো অকণমান নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে অলপমান সাধাৰণ ৰাইজৰ অলপমান উপকৃত হ'ব মই অসম ক্ৰিকেট এছ'চিয়েশ্যনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এক সুন্দৰ মেটচ এখন আমাক উপহাৰ দিয়াৰ বাবে লগতে দামটো যে নিয়ন্ত্ৰণ কৰে আমি সেইটোৱে মই অনুৰোধ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে